Good morning, the Assamese boys is here. So guys, আজি মানে দুদিন হল মই ব্লগ বনোৱা নাছিলো মানে বৰষুণ দি আছিল গতিকে বতৰটো বেয়া কাৰণে কতো যোৱাও নাই সো আজি বতৰটো ভাল কৰিছে পুৱাৰ পাই তো আৰু অকনমান আগত উঠি পেলাই মুখ হাত ধুই ধুনিয়াকৈ চাহ পানী খাই ললো আৰু মানে ফাৰ্ষ্ট মই যাম বজাৰত মাছ আনিবলৈ তাৰ পিছত মাছখিনি লৈ আহি পেলাই ডিম্পুৰ ঘৰত যাম মানে ডিম্পুক লগ পোৱা নাই আজিলৈ সো আজি ভাবিছো মানে ডিম্পুৰ ঘৰত গৈ কিনে লগ কৰো এবাৰ সো লগ পাওঁ না নাপাওঁ গম নাপাওঁ কিন্তু তথাপিও যাম আৰু লগ পালেতো ভালেই হ'ল বাৰু তো এইটো পইচা লৈ লৈছো এতিয়া বজাৰলৈ যাম আৰু মাছ অলপ আনিম মাছখিনি থৈ ঘৰত থৈ পেলাই ডিম্পুৰ ঘৰলৈ যাম তো চাই থাকক মোৰ নতুন ভিডিওটো মানে আজি বাইকখন নানাও আৰু এইটো হেলমেটটো ললো কাৰণ বাইক হওক স্কুটি হওক চলালে হেলমেট পিন্ধিব একদম মাছ ইম্পৰ্টেণ্ট লাগিবই তো আপোনালোকেও পিন্ধক হেলমেট কোনোৱে যাতে হেলমেট নিপিন্ধাকে বাইক স্কুটি নচলাই গাইজ তো বলক স্কুটিখন লওঁ আৰু ডাইৰেক্ট বাজাৰলৈ যাওঁ আৰু মাছ অলপ লৈ আহোঁ তো বলক গাইজ বজাৰ পালোঁ আহি কিনে এই জাষ্ট পালোঁ স্কুটিখন থলোঁ তো বলক গাইজ এতিয়া মই মাছটো লৈ লওঁ তো গাইজ মই মাছ ললোঁ এই দাদাই কাটি আছে মাছ তো চিলভাৰ এটা ললোঁ তো চাই লওক এই দাদাই কাটি আছে তো গাইজ মই মাছটো লৈ পেলাই ঘৰত যাম ঘৰত যাই পেলাই ডিম্পুৰ ঘৰত যাম একবাৰ তো বলক চাই থাকক আপোনালোকে মাছ ললোঁ এতিয়া মাছ লোৱা হ'ল তো বলক এতিয়া স্কুটি লৈ যাওঁ স্কুটিত মোনাখনত ভৰাওঁ মাছটো ভৰাই কিনে ডাইৰেক্ট ঘৰত যাওঁ তো বলক মই স্কুটি পালোঁ স্কুটি এটা থৈছোঁ ৰাখে তো মোনাখনত ভৰাওঁ ভৰাই কিনে ডাইৰেক্ট ঘৰ বলক ৰখছোঁ ৰাস্তাতে তো গাইজ আপোনালোক কথা এটা কওঁ মানে স্কুটি বা বাইক চলাই পেলাই মোবাইলটো লৈ পেলাই মানে ভিডিঅ' কৰিব নোৱাৰি গাইজ বহুত প্ৰব্লেম হয় মানে টাউনত বহুত জাম গাড়ী চাড়ী বহুত আহি থাকে গতিকে গাইজ মই ৰাস্তাৰ ভিউটো আপোনালোকক পাৰা নাই দেখাবা তাৰ বাবে চৰি গাইজ মানে লগত মানে একজনক ফোন কৰিছিলোঁ আহোঁতে মানে সি বোলে নাহে বোলে ক'ৰবাত গেছি মানে সেইকাৰণে মই আকলাই গ'লোঁ বজাৰত গতিকে মই ৰাস্তাৰ ভিউটো নললোঁ মই ল'বা মানে ৰাস্তাৰ ভিডিঅ' কৰিব নললোঁ তো তাৰ কাৰণে চৰি গাইজ আৰু মোৰ গোপ্ৰ কেমেৰা নাই গাইজ তো মই মোবাইল দি কৰি মানে ভিডিঅ' বনাওঁ তো গাইজ নেক্সট টাইম মই কোনোবা তাক পিছত বহাই লৈ পেলাই তেনেকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম গাইজ আপোনালোক গোটেইখিনি দেখাব এই বজাৰৰ পৰা আহি লৈ ধুনীয়াকৈ ভৰি হাত ধুই লৈ মানে মোৰ ওচৰৰে এজন বন্ধু আছে নলবাৰীৰে হয় মানে তাক ফোন কৰিলোঁ মানে তাৰ তাতে ডিম্পু বৰুৱাৰ নাম্বাৰটো আছে গতিকে তাক ফোন কৰিলোঁ সি মানে ফোন কৰি পেলাই ডিম্পু বৰুৱাক সুধিলে যে ক'ত আছে ডিম্পু বৰুৱা বৰ্তমান ঘৰত নাই এতিয়া গুৱাহাটী গৈছে কিবা কামত তো গতিকে আজি ডিম্পু বৰুৱাক লগ কৰিবলৈ নাযাওঁ আৰু অহাকাইলৈ যাম অহাকাইলৈ গ'লেও ৰাতিপুৱা নাযাওঁ আবেলিকৈ যাম আবেলি 5-6টা মানৰ ভিতৰত যাম আৰু তো গতিকে গাইজ আজি যিটো আশা কৰি আছিলোঁ আশাটো নহ'ল জানক কাইলৈ হ'ব বাৰু তো গাইজ আজিলৈ মোৰ ব্লগটো এইখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধুনীয়াকৈ কমেণ্ট কৰিব গাইজ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাব তেতিয়া মই যিটো ভিডিঅ' আপলোড দিম আপুনি প্ৰথমতে নটিফিকেশ্যন পাই যাব গাইজ আৰু গাইজ আপোনালোকে ভিডিঅ' চাই কিন্তু গাইজ লাইক নকৰে আৰু ছাবস্ক্ৰাইব নকৰে চেনেলটো প্লিজ গাইজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে ময়ো উৎসাহ পাম ভিডিঅ' বনাবলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মই আপোনালোকক দি যাম গাইজ তো ছাপোৰ্ট কৰিব গাইজ মৰম দি যাব তো থেংক ইউ গাইজ আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ